सालाकाति दलमारियाव फिन दुंहाव थासारि सिनाय मोनै दुथांफोरा मुस्लिमफोरनि मस्जिदाव बुफाय बुसि खालामनानै गालांदों। बिटिआर हालामाव गोबां दुथांफोरा गाज्रि आखुथायजों बायदि हाबा मावबाय थानाया बारानिफ्राय बारासिनसो जासिनदों। गोजोननि नोगोर कक्राझाराव फिन गोजोन गैयै थासारि नुजाथिदों। कक्राझार जिल्ला सालाकाति हालामनि दलमारा बाजाराव थानाय मुस्लिमफोरनि मस्जिदनि दै गग्रा टेप आरो माखासे भेन्टिलेशनफोरखौ सिनाय मोनै दुथांफोरा थांनाय मोनायाव बुफाय बुसि खालामनानै गालांदों। दलमारा ओनसोलनि मुस्लिम हारिनि सुबुंफोरा दा बेबादि हाबा मावनाय दुथां सुबुंफोरखौ थाबैनो हमना होनो दाबि दैखांदों। जाथायखौ मिथिनानै एमएलए जयन्त बसुमतारिया गोख्रैनो खौरां लाहैदों आरो थाबैनो दायनिगिरिखौ हमना साजा होनांगौनि थाखाय पुलिस बिफानखौ खावलायदों। पुलिस बिफाना जाथाय जानाय जायगासिम सौहैयो आरो खोब खम समनि गेजेरावनो दायनिगिरि दुथांफोरखौ हमनानै साजा होगोन होननानै खोथा होयो। रातिपुৱাই আমাৰ ইউপিপিএল দলৰ আমাৰ কৰ্মকৰ্তা তথা আমাৰ এই ধলমাৰা ভিচিডিচি চেয়াৰমেনে মোক ফোনযোগে জনাই দিলে যে আমাৰ ধলমাৰা এই বজাৰৰ সমাজত থকা জামে মছজিদ আঞ্চলিক জামে মছজিদৰ মানে পানীৰ যিটো টেপ তথা ভেণ্টিলেশ্যনবিলাক মানে ভাঙি কোনোবা দুষ্কৃতিকাৰী ভাঙি দিলে বুলি সেইকাৰণে মই আহি দেখিলোঁ হয় সঁচাই যে পানীৰ টেপ তথা মছজিদৰ কিছু মানে ভেণ্টিলেশ্যনবিলাক ভঙাই দিয়া হৈছে। তো মই ভাবোঁ সেইটো দুষ্কৃতিকাৰীসকলৰ নিশ্চয়কৈ কাৰ্য হয় আৰু ইয়াত হয়তো এই অঞ্চলৰ শান্তি বিঘ্নিত কৰিবলৈ নিশ্চয়কৈ চেষ্টা চলোৱা হৈছে। কাৰণ প্ৰায় এমাহৰ মূৰতে ইয়াত কিছুমান ঘটনা হৈ গ'ল, মেজৰলি তিনিটা ঘটনা হৈ গ'ল। ইয়াৰ দ্বাৰা হয়তো কিছুমানে হয়তো লাভ উঠাব বিচাৰিছে, সেইকাৰণে এইটো আমি প্ৰতিহত কৰিব লাগিব। এতিয়া আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসন এডিশ্যনেল SP স্বয়ং তেখেতে আছে, মেজিষ্ট্ৰেট এজন আছে। অতি সোনকালে দুষ্কৃতিকাৰী নিশ্চয়কৈ কৰায়ত্ব কৰাৰ এটা ব্যৱস্থা নিশ্চয়কৈ লোৱা হ'ব। মই আশা কৰিছোঁ আৰু ভৰসা ৰাখিছোঁ যে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা এইখিনিত যি দুষ্কৃতিকাৰী ইয়াত ইনভল্ভ হৈ আছে তেখেতসকলক নিশ্চয়কৈ কৰায়ত্ব কৰা হ'ব আৰু উচিত এটা পানিছমেণ্ট তেখেতসকলক দিয়া হ'ব। মই এইটোকে আহ্বান জনাব বিচাৰিছোঁ যাতে এই মানে ঘটনাৰ আলম লৈ যাতে আমাৰ ইয়াৰ জনসাধাৰণৰ মাজত কোনো এটা ভুল বুজাবুজি যাতে হ'ব নোৱাৰে। ইয়াৰ কাৰণে মই আমাৰ এই মছজিদৰ যিবিলাক মুৰব্বীসকল আছে তেখেতসকলক মই আহ্বান জনাইছোঁ। আমাৰ ABMCসকলৰ মানে কৰ্মকৰ্তাসকল ইয়াত আছে, তেখেতসকলক আমচুৰ আছে তেখেতসকলক মই আহ্বান জনাইছোঁ যাতে পাব্লিকৰ মাজত কোনো এটা মানে বিঘ্নিত হ'ব পৰা, এই অঞ্চলৰ শান্তি বিঘ্নিত হ'ব পৰা যাতে কাৰ্য কোনেও যাতে সেইটো চান্স ল'ব নোৱাৰে। এই অঞ্চলত শান্তি নিশ্চয়কৈ বিৰাজ কৰিব লাগিব। শান্তিপ্ৰিয় ৰাইজৰ শান্তিত যাতে বাতাবৰণত মানে জীয়াই থাকিব পাৰে সেইটোকে মই আহ্বান জনাইছোঁ। আৰু মোৰ ফালৰ পৰা যোৱা অক্টোবৰ মাহতে মই DGPক মই এটা লেটাৰ লিখিছিলোঁ যে যিহেতু চালাকাতি আউটপোষ্টৰ পৰা এই মানে ধলমাৰাটো প্ৰায় 20 কিলোমিটাৰ নিলগত হয়, সেইকাৰণে চালাকাতিটো এটা ফুল ফ্লেজেড এটা মানে থানা হ'ব লাগে আৰু ইয়াত ধলমাৰা এটা আউটপোষ্ট নিশ্চয়কৈ হ'ব লাগে। তাৰপিছত মই আহ্বান জনাইছিলোঁ আমাৰ কাউনীয়া ভাষা নতুবা খালিপুখুৰী তাতো এটা আউটপোষ্ট হ'ব লাগে। মই অলৰেডি যোৱা অক্টোবৰ মাহতেই আমাৰ DGPক মই লিখি দিছোঁ, কাৰণ অসম চৰকাৰৰ এটা সিদ্ধান্ত আছিলে, চিফ মিনিষ্টাৰ মহোদয়ে কৈছিল যে ক'ত তেনেকৈ থানা বা আউটপোষ্ট লাগে সেইটো লিখি দিব লাগে। সেই সূত্ৰে মই লিখিটো দিছিলোঁ আৰু মোৰ ফালৰ পৰাই যিমান সোনকালে পাৰে এই আউটপোষ্টটো যাতে ইয়াত মানে বনাই দিয়া হয় সেইটো কাৰণে মই আকৌ CM মহোদয় তথা DGP মহোদয়ক মই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিম। আৰু ৰাইজে আহ্বান জনাইছিলে যে এই মানে মছজিদ বা ইয়াত মন্দিৰো আছে যাতে ইয়াত যাতে লাইটৰ ব্যৱস্থা কৰা হয়, সেইখিনি নিশ্চয়কৈ মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা মই মানে ৰিকুৱেষ্ট কৰি যিমান দূৰ মানে সম্ভৱ হয় অতি সোনকালে দিয়াৰ কাৰণে মই চেষ্টা চলাম। আজি ৰাতিপুৱা আমি ইনফৰ্মেশ্যন এটা পাইছোঁ, ইয়াতে আমাৰ যোনখন মছজিদ আছে ধলমাৰা মছজিদ, ইয়াতে কিছুমান মিছক্ৰিয়েঞ্চে আপোনাৰ ৱাটাৰ টেপ যোনটো আছে সেইটো ডেমেজ কৰিছে আৰু ভেণ্টিলেশ্যন ডেমেজ কৰিছে। তো আমি আহিলোঁ, আমাৰ ছিনিয়ৰ অফিচাৰ্ছ আহিছে আৰু ইয়াতে টেকনিকেল টিমো ইতিমধ্যে আহি পালে, ইয়াতে চেক কৰা হৈছে। প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন এনকুৱাৰী আমাৰ ষ্টাৰ্ট হৈ গৈছে। তো এইটো পইণ্টত মই ক'ব নোৱাৰিম এতিয়া, আমাৰ ইনভেষ্টিগেশ্যন পূৰা হ'লে এইটো গম পাই যাব ওলাই গ'লে। এইটো পদ অৱৰোধ বুলি ক'ব নোৱাৰি। একচুৱেলি ইয়াতে ৰাতিপুৱা যিহেতু নামাজ পঢ়িব আহে মানুহ, তো যেতিয়া গম পালে যে এনেকুৱা কিবা এটা ঘটনা হৈছে তো ইয়াতে চবেই শুনি মানে আহিছে, চাই আছে। তো অৱৰোধ বুলি ক'ব নোৱাৰি, বুজাই দিয়া হৈছে। আমি যিমান পাৰোঁ সোনকালে ইনভেষ্টিগেশ্যনটো শেষ কৰিম আৰু যোন ইয়াতে ইনভল্ভ আছে তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰিব ট্ৰাই কৰিম।
এইটো ওলাই পৰিব, ইনভেষ্টিগেশ্যন চলি আছে আমাৰ, ষ্টাৰ্ট হৈ গ'ল। টেকনিকেল টীম আহিলে আমাৰ ইয়াত যি কৰিবলগীয়া আছে, চাইণ্টিফিক এভিডেঞ্চ যেনেকৈ যিমান পাৰোঁ আমি উলিয়াম, আৰু ডেফিনেটলি যোন ইনভলভ আছে আমি উলিয়াই দিম। এতিয়া ক'ব নোৱাৰি। ইনচিডেণ্টটো আপোনাৰ এৰাউণ্ড 1:33 মাজত হৈছে। তো এতিয়া কোন ইনভলভ, কেনেকৈ কি মটিভ আছিলে সেইটো ওলাই পৰিব, ইমানখিনিয়ে ক'ম। তেওঁলোক অলপ যিহেতু চাওক, এটা মন্দিৰ বা মছজিদ যদি ডেমেজ কৰা ইনফৰ্মেশ্যন এটা পায়, চবেই ইম'চনেলি এইটোত এটেচ হৈ থাকে, নহয় জানো? তো সেইকাৰণে মানুহখিনিয়ে খবৰ ল'ব আহিছে, তেওঁলোকক বুজাই দিয়া হৈছে, যিহেতু 144 লগোৱা আছে, ক্লিয়াৰ কৰিব, লাহে লাহে ক্লিয়াৰ কৰি আছে আৰু মানুহখিনিয়ে বুজি আছে সেইখিনি। মেম্বাৰ ৰাতি 4টা মানত মোৰ এটা ফোন গৈছিল। ফোন কৰি মছজিদৰ ইমাম আৰু মছজিদৰ মৰ্জেন আৰু কি এই দুটাই একেলগ হৈ মোৰ ইয়াত ফোন মাৰিছিল, যে ফোন মাৰি ক'লে যে মছজিদত কিবা হুলস্থুল হৈ আছে, ভাঙা ভাঙি চলি আছে। তাৰপিছত মই লগে লগে ঘৰৰ পৰা বাইক এখন লৈ আহিছোঁ। আধা ৰাস্তা দেখি দুজনে থিয় হৈ আছে, ইমামটো আৰু মৰ্জেনটো একেলগে ৰাস্তাত আছে। মই কৈছোঁ কি হৈছে? কয় আমিতো ভয় খাইছোঁ। কিয়? তাত 5-6জন মানুহ অল্প বাহিৰত আছে, মই আজান দিব পৰা নাই, ইয়াতে নমস্কাৰ পঢ়িব লাগে। তখন লগে লগে আমি 4জন মানুহ আহিছোঁ। 4জন অহা 2জন আমি ৰাস্তাতে মানে কিবা দুফালে ৰাস্তা 2জন আছোঁ, আৰু মৰ্জনক কৈছোঁ তই আজান দিয়ক। আজান দেওয়াৰ পিছত আমি 3জন নমাজ পঢ়িছোঁ। নমাজ পঢ়াৰ পিছত এইফালে ঘূৰা ঘূৰি কৰি আছোঁ। এযোৰা চেণ্ডেল পাইছোঁ, তাৰ ফলত টেপ প্ৰত্যেক একদম ইটে চিটে দি ভৰ্তি হৈ আছে। এইফালে আম গাছ যে আছে, মৰ্জনে মোক ক'ল আৰু কি যে আম গাছের ওচৰত 5-7জন মানুহ তাতে কিবা একটা আলোচনা কৰি আছে, গোবৰ গাবাৰ কৰি আছে, কিন্তু মানুহগুলো কিছু আন্ধাৰ টাইপ আছে, মানুহগুলো দেখা পোৱা নাই আর কি। কিন্তু মানুহ যে 5-6জন তাতে আছিল এইটো জানো আর কি। এইটো কমপ্লিট আমাৰ যে পানীৰ টেপ যিটো আছে, উজুখানা আর কি, উজুখানাটা ভাঙাইছে, আৰু ঘৰৰ ভেলিফিকেশ্যনটো যে আছে এইটো কমপ্লিট ভাঙাইছে। এইখিনিকে আমি আইনৰ প্ৰচেছ যেতিয়া আমাৰ পুলিচ প্ৰচেছন আছে, এইটোকো লগে লগে আমি ফোন কৰিছোঁ। সিহঁতে আহিছে, আমাৰ এডিশ্যনেল SP আহিছে, আৰু আমাৰ OC ছাৰ আহিছে, আমাৰ SP ছাৰ আহিছে। আহি তাক আমি বস্তুবিলাক তদন্ত কৰিবলৈ দিছোঁ, আৰু সি মানে অলপ কিবা সিদ্ধান্ত মানে গুৰুত্বপূৰ্ণ হিচাপে আমাৰ বস্তুটো লৈছে যে এই যিকোনো প্ৰকাৰত আমি মানে দোষীক 24 ঘণ্টাৰ ভিতৰত আমি দোষীক ধৰা বুলি পৰিস্থিতি আমাৰ হাতত যে দোষী যিটো শাস্তি এইটো আমি দিম, বা ৰাইজৰ ওপৰত যিটো ভৰসা ৰাখি সি মানে এইটো আমাৰ দায়িত্বটো লৈছে আৰু কি। আৰু আমাৰ এডিশ্যনেল SP ছাৰে এইটো কামটো কৰিব আৰু কি, এইটো আমাৰ আশা আছে। আৰু এইখিনিক আপোনালোকৰ নিউজ লাইভৰ পৰা এইটোক আমাৰ এটা কি যে যেনে হওক আমাৰ এইটো বস্তুটো ক্ষমতা হ'ব লাগে।